স্কলাৰশ্বিপলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই গীতাশ্ৰী। এগৰাকী মানুহ সফল হ'বলৈ হ'লে প্ৰথমে তেওঁ এটা সপোন দেখিব লাগিব। সপোনটোৰ পাছত দৌৰাৰ তেওঁৰ সাহস থাকিব লাগিব। লগতে সপোনটো পূৰণ কৰাৰ বাবে তেওঁ জীৱন বাটত সংঘৰ্ষ কৰিব লাগিব। আজি আমি এনেকুৱা এগৰাকী মহিলাৰ বিষয়ে কথা পাতিম, যিগৰাকী মহিলাই সৰুৰে পৰাই এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছিল। এইগৰাকী মহিলাই নিজৰ সপোনৰ পম খেদি বৰ্তমান এগৰাকী IPS বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি তুলিছে। তেওঁৰ নাম শালিনী অগ্নিহোত্ৰী। শালিনী অগ্নিহোত্ৰীৰ জন্ম হৈছিল হিমাচল প্ৰদেশৰ পুনা জিলাত। এক মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা শালিনীৰ পিতৃ আছিল এগৰাকী বাছ কণ্ডাক্টৰ। শালিনীয়ে কয় যে তেওঁৰ লগত সৰু হৈ থাকোঁতে এটা ঘটনা ঘটিছিল। এদিন শালিনী আৰু তেওঁৰ মাতৃয়ে বাছেৰে যাত্ৰা কৰি আছিল। তেওঁলোকে যি ছিটত বহিছিল তাৰ ঠিক পিছফালে এজন পুৰুষ থিয় হৈ আছিল। পুৰুষজনে তেওঁলোকৰ ছিটটো খামুচি ধৰি আছিল, ফলত শালিনীৰ মাতৃয়ে অসহজ অনুভৱ কৰে আৰু ব্যক্তিজনক তাৰ পৰা হাতখন আঁতৰাই দিবলৈ কয়। কিন্তু ব্যক্তিজনে মাকৰ কথাত কোনো গুৰুত্ব নিদি হাতখনেৰে খামুচি ধৰি থাকে ছিটটো। মাকে পুনৰবাৰ ব্যক্তিজনক হাতখন আঁতৰাবলৈ অনুৰোধ কৰে, কিন্তু ব্যক্তিজনে এইবাৰ মাকক খং কৰি কয় যে তুমি ডিচি নেকি যে মই তোমাৰ কথা শুনিম। শালিনীয়ে ডিচি বুলি কোৱা কথাটো গুৰুত্ব দি শুনিলে। এই ঘটনাটোৱে শালিনীৰ মনত এক গভীৰ সাঁচ বহুৱাই থৈ গ'ল। তেওঁ সেই সময়ত সৰু আছিল, তেওঁ ডিচিৰ অৰ্থ বুজাই নাছিল, কিন্তু তেওঁ সেই সময়তে এক সংকল্প লৈছিল যে তেওঁ এদিন ডিচিৰ দৰে কোনোবা ডাঙৰ মানুহ হ'ব। সেই ব্যক্তিজনৰ এষাৰ কথাই শালিনীৰ গতিপথ অৰ্থাৎ জীৱনৰ গতিপথ সলাই পেলালে সম্পূৰ্ণৰূপে। সৰুৰে পৰা পঢ়াৰ প্ৰতি যথেষ্ট ধাউতি থকা শালিনীয়ে যথেষ্ট কষ্ট আৰু একাগ্ৰতাৰ বাবে 2012 চনত এগৰাকী IPS বিষয়া হ'বলৈ সক্ষম হয়। লগতে তেওঁ বেষ্ট IPS ট্ৰেইনীৰ এৱাৰ্ড লাভ কৰিবলৈও সক্ষম হয়। সাম্প্ৰতিক সময়ত শালিনী বহুজনৰ বাবে অনুপ্ৰেৰণাৰ সমল হোৱাৰ লগতে অপৰাধীসকলৰ বাবে জমদূত ৰূপে গণ্য হৈছে। কুল্লুত তেওঁৰ যেতিয়া পষ্টিং হৈছিল, তেতিয়া তেওঁ নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহাৰ বিৰুদ্ধে এক বিশাল অভিযানৰ আৰম্ভ কৰিছিল। শালিনীৰ পিতৃ ৰমেশ কুমাৰ অগ্নিহোত্ৰী এজন সাধাৰণ বাছ কণ্ডাক্টৰ আছিল আৰু মাতৃ সুবলতা এগৰাকী গৃহিণী। শালিনীয়ে শৈশৱৰ সময়খিনি ভাড়াঘৰতে কটাইছিল। শালিনীয়ে নিজৰ একাগ্ৰতা আৰু কষ্টৰ বাবে সফলতাৰ বাট বুলিবলৈ সক্ষম হয়। ট্ৰেইনিঙৰ সময়ত বেষ্ট অলৰাউণ্ডাৰ ট্ৰেইনিং হ'বলৈ সক্ষম হোৱাৰ বাবে তেওঁ ৰাষ্ট্ৰপতিৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ল'ৰা-ছোৱালী দুয়োকে পঢ়াৰ ক্ষেত্ৰত সমানে প্ৰাধান্য দিবলৈ কয় শালিনী অগ্নিহোত্ৰীয়ে। এইখিনিতে উল্লেখ্য যে ভগ্নী এগৰাকী চিকিৎসক আৰু ভাতৃ বৰ্তমান ভাৰতীয় সেনাত কৰ্মৰত। UPSCত সফলতা লাভৰ বাবে ৰাতি 3 বজালৈকে পঢ়িছিল শালিনীয়ে। শালিনীৰ মাতৃয়ে শালিনীৰ যথেষ্ট যত্ন লৈছিল বুলি জানিবলৈ দিয়ে। শালিনীয়ে IPS ট্ৰেইনিঙৰ পিছত হিমাচল প্ৰদেশৰ কুল্লু জিলাত আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। কুল্লুলৈ শালিনীয়ে পষ্টিং লাভ কৰাৰ পিছতে অপৰাধীৰ মাজত ত্ৰাসৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। সেইবাবে আমিও কৈছোঁ, সফলতাৰ জখলাত বগাবলৈ হ'লে প্ৰথমে আমি সপোন দেখিব লাগিব, আৰু সেই সপোন পূৰণ কৰিবলৈ হ'লে আমি একাগ্ৰতা আৰু দৃঢ়তাৰ জৰিয়তে যথেষ্ট কষ্ট কৰিব লাগিব। আজি আমি শালিনী অগ্নিহোত্ৰীৰ কথাৰে আজিৰ খণ্ডটি সামৰিছোঁ। এনেধৰণৰ বহু অনুপ্ৰেৰণামূলক বাতৰিৰ বাবে চাই থাকিব স্কলাৰছ TV। ধন্যবাদ।